So hey guys, welcome to my channel Dick Boy Vlogger. কি খবৰ আপোনালোকৰ? আশা কৰিছো সবৰে ভালকে আছে। বহুত দিন হৈ গ'ল ভ্লগ দিব পৰা নাছিলো আৰু জানে এতিয়াতো ক'তো ওলাইও যাব নোৱাৰি, একো কৰিবও নোৱাৰি। আৰু বতৰটো এনেকুৱা বেয়া আছিলে এইকেইদিন, গোটেই কণ্টিনিউৱাছ বৰষুণ। আপোনালোকৰ ফালে কেনেকুৱা বতৰ আছিলে কমেণ্ট কৰি জনাব। আৰু আজিও দেখিছে গোটেই ডাৱৰীয়াই হৈ আছে। চ' ক'তো তেনেকৈ ওলাইও যাব নোৱাৰি, ভ্লগো বনাব নোৱাৰি। আৰু যিহেতু কাৰফিউ কথাটো জানে, চব পিনে কাৰফিউ, এফালেও যাব নোৱাৰে সেইফালেও যাব নোৱাৰে। ভাবি আছিলোঁ কি ভ্লগ নিদিওঁ, কমেও 10 দিন হৈ গৈছিলে। চ' সেইটো কাৰণে ভাবিলোঁ যে নাই, আজি এটলিষ্ট কিবাকৈ হ'লেও ভ্লগ এটা দিম। সেই বুলি আজি নাই বোলো কেমেৰাটো উঠাওঁ আৰু লাগি গ'লোঁ ভ্লগ কৰিবলৈ। এনেই য'তে নাযাওঁ এই পিছে লাগি থাকে। ৰুমত যাবি বল, আজাও চলো। চ' আজি ভাবিছিলোঁ যে বহুত দিন মটো ভ্লগ কৰা হোৱা নাই। লাষ্ট মটো ভ্লগ এবাৰে কৰিছোঁ যেতিয়ালৈকে ছেটআপটো লৈছোঁ মটো ভ্লগৰ, এবাৰে মটো ভ্লগ কৰা হৈছে। চ' আজি ভাবিছিলোঁ যে নাই অলপ মটো ভ্লগে কৰোঁ, কিন্তু কেছ এটা হৈ গ'ল। চ' কেছটো হ'ল যে এইটো মটো ভ্লগিং ছেটআপ হয়। ত' ইয়াত যোনটো এই মাইকৰ এইটো আছে, চ' মাইকৰ বেটেৰীটো খতম হৈ গ'ল। কাৰণ মই এতিয়া ট্ৰাই কৰি চাইছিলোঁ, ক্লিপটো আপোনালোকে দেখা পাইছে, একো মাত ওলোৱা নাই। চ' সেইটো কাৰণে মটো ভ্লগ কৰা হয়তো আজি নহ'ব। এটা বস্তু কিনিবলৈ ওলাই গৈছিলোঁ। চ' এইডাল হেডফোন কিনিবলৈ ওলাই গৈছিলোঁ, কাৰণ মোৰ যোনডাল আগৰ হেডফোন আছিলে এইডাল চেমচাঙৰ আছিলে, বহুত বছৰ পুৰণাই হয়। এই হেডফোনডাল বহুত ভাল আছিলে, কিন্তু এই এটা চাইডে নুশুনা হৈ গ'ল। চ' সেইটো কাৰণে এইডাল বদলাবলগীয়া হ'ল, কাৰণ এইডাল দিয়ে মই এডিট কৰোঁ, চব কাম এইডাল দিয়ে কৰা হয়। চ' সেইটো কাৰণে এইডাল আনিলোঁ। বাট এইডাল নতুন হেডফোনৰ এই যোনটো এই স্পঞ্জ বস্তুটো থাকে ন, এই বস্তুটো বহুত অশান্তি লাগে। কাণত সোমালে ওলাই যায় আৰু কিবা কমফৰ্টেবল নাপাওঁ বস্তুটো। কিন্তু এইটো যোনটো পুৰণা চেমচাংডালৰ আছিলে, এই বস্তুটোৱে গ্ৰিপটো ভাল দিয়ে, কাণত ধুনীয়াকৈ লাগি থাকে, ওলাই মেলি নাহে আৰু কমফৰ্টেবল পাওঁ। আৰু বহুত ভাল হয় এইডাল হেডফোন। এইডাল যোনে ইউজ কৰিছে তেহেঁতি গম পাব যে এই হেডফোনডাল কিমান মজা হয় চেমচাঙৰ। আজিকালি চেমচাঙৰ ফোনবিলাকতো নিদিয়ে এইটো হেডফোন। আজিকালিতো হেডফোন নিদিয়ে, বহুত ফোনতে হেডফোনেই নিদিয়ে। বাট এইডাল আগৰে আছিলে আৰু, কিন্তু বহুত মজা হেডফোন আছিলে, এইবিলাকে পাত্তা নাপায়। চ' আৰু যোনে চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, ভিডিঅ'টো লাইক কৰি দিব, কাৰণ ভাল লাগে আপোনালোকে চাই যদি ভিডিঅ'টো লাইক কৰে আমাৰো ভাল লাগে। আৰু কাৰণ লাইক কৰি দিলে ভিডিঅ'বোৰ আৰু ইউটিউবে বেলেগক ৰেকমেণ্ড কৰে। চ' যিহেতু কাৰণে বহুত কষ্টকৈ বনাওঁ, চ' প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাত খাবলৈ মাতিছে, ভাতটো খাই আহোঁগৈ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক, চাই থাকক। চ' দুপৰীয়া ভাত খাওঁতে টিভিত লাগি থাকে বেহৰবাৰী আউটপোষ্ট। আৰু ভাতত বেলেগ একো নাছিলে, আলু পিটিকা, নিমপাত ভাজি আৰু তাৰপিছত নৰ্মেল ভাজা আৰু অলপ চিকেন আছিলে, সেয়াই খালোঁ। চ' বৰ্তমান হৈ গ'ল লাঞ্চ, খোৱা এয়াই হৈছে আৰু লকডাউনত। ৰুমত এটা চেঞ্জ কৰিলোঁ, সৰু বস্তু আপোনালোকে ন'টিচ কৰিছেনে নাই কৰা গম নাই পোৱা। চ' এই পৰ্দাকেইখন যে দেখিছে আপোনালোকে, এই পৰ্দাকেইখন আগতে আছিলে গ্ৰীণ, আৰু এতিয়া লগাই ল'লোঁ ডাৰ্ক কালাৰ, একদম ব্লেক কালাৰ। কিয় লগালোঁ আপোনালোকে গম পাব ৰ'ব। চ' এয়া দেখিছে দিনতে, এতিয়া দেই বাহিৰত চব পোহৰ হৈ আছে, এয়া বাহিৰত পোহৰ। চ' কেলে লগালোঁ এতিয়া পৰ্দা আপোনালোকে গম পাব। 1 2 3। চ' দেখিলে কেলে লগালোঁ পৰ্দাকেইখন, কাৰণ একচুৱেলি কি হয়, ৰাতিপুৱা আপোনাৰ 3:30 মানৰ পৰাই আপোনাৰ পোহৰ হ'বলৈ আৰম্ভ হৈ যায়। আৰু যে পোহৰ হ'বলৈ আৰম্ভ হৈ যায়, মোৰ ইয়াততো আপোনালোকে দেখিছে এগাল বহুত খিৰিকী ৰুমটোত। চ' গোটেই ৰুমটো মানে কি আপোনাৰ পোহৰ হৈ যায়, টোপনি একদম হেৰি হৈ যায়, বৰবাদ হৈ যায়, আৰু একদম মাথা বিষায় মানে। চ' সেইটো কাৰণে লাষ্টত উপায় নাপায় এইটো কৰি ল'লোঁ। চ' এতিয়া মানে ৰ'দ হ'লেও ভিতৰত একো ফৰক নপৰে, আৰু ৰুম টেম্পাৰেচাৰটো বহুত কম হৈ যায়। আৰু নতুন চিৰিজ চাইছে নাই আপোনালোকে? এই লকডাউনত মই পুৰা চিৰিজে চোৱা হৈছে। ৰিচেণ্টলি আপোনাৰ ফেমিলি মেন 2খনো চালোঁ। আপোনালোকে চালে নাই ফেমিলি মেন 2খন? চাব, বঢ়িয়া হৈছে। মানে আমাৰ 1খনতকৈও 2খন বঢ়িয়া হৈছে। আমাৰ হিন্দী চিৰিজত এনেকুৱা খুব কম হয়, যোনখন মানে 1খনৰ যোনটো এটা ষ্টেণ্ডাৰ্ড ছেট কৰে, 2খন তাতকৈ মানে অলপ পৰি যায়। বাট ফেমিলি মেন 2ৱে মানে সেই 2খন আৰু মজা। আৰু এতিয়া বৰ্তমান কাৰেণ্টলি মই এমাজনত চাই আছোঁ দ্য বইজখন, ছিজন 1টো কমপ্লিট হ'ল কালি। সেইখনো আল্টিমেট লাগিছে চাই, সেইখনো আপোনালোকে চাব পাৰে। আৰু ফুটবল কেনেকুৱা পাইছে বোলে? ফুটবলটো মোৰ একদম মানে কি ক'ম আৰু, মজা লাগে চাই। যিহেতু এতিয়া মানে ফুটবল ফেন্সৰ কাৰণে একদম আল্টিমেট টাইম, কাৰণ ইউৰোজ আহি আছে আৰু কোপা আমেৰিকা আহি আছে। ইটালী ভাৰ্চেছ টাৰ্কি ফাৰ্ষ্ট মেটচ আছে, আৰু কোপা আমেৰিকা আপোনাৰ 14 জুনৰ পৰা আছে, 14 তাৰিখৰ পৰা আছে। চ' একদম টোপনি ক্ষতি হ'ব আৰু এতিয়া। চ' এইকেইদিন ফুটবল ফেন্সবোৰ একদম এক্সাইটেড হৈ আছে, কাৰণ ইউৰোজ, কোপা আমেৰিকা চব আহি আছে। খালি এটাই প্ৰব্লেম, আৰু টোপনি ক্ষতি হ'ব, কাৰণ ৰাতি দিয়ে এইবিলাক মেটচ। উপায় নাই আৰু, ইমানটোতো কৰিবই লাগিব। A few moments later. চ' গাইজ, বৰ্তমান ইভিনিং ৱাকলৈ ওলাই আহিছোঁ। ইভিনিং ৱাক মানে কি আৰু, ৱাকো হয়, দৌৰো হয়, চব হয়। কাৰণ ঘৰত বহিতো এইকেইদিন গম পাইছে ফিটনেছৰ কি অৱস্থা হৈছে। সেইটো কাৰণে অলপ ইভিনিং ৱাক কৰিব ওলাই আহোঁ। কাৰণ মৰ্ণিংটো উঠা একদম ইম্পচিবল। মৰ্ণিং উঠা মানে একদম এই ক'বিনত শ্লট বুক কৰা নিচিনা আৰু, একদম পচিবলে নহয়। চ' সদায় একচুৱেলি 6 কিলোমিটাৰ্ছ
আপ ডাউন হৈ যায় ধুনীয়াকৈ। চ' আপোনালোকেও পাৰিলে ইভিনিং ৱাকটো কৰিব, যদি ৰাতিপুৱা উঠিব দিগদাৰ পায়। যদি ৰাতিপুৱা কৰেতো বহুতে ভাল, যদি ৰাতিপুৱা নোৱাৰে দেন ইভিনিং ট্ৰাই কৰিব। ভাল বহুত ক্ষেত্ৰত, কাৰণ ঘৰতে থাকিব লাগে, খাই বৈ, বেলেগ একো কষ্ট নাই মানুহৰ। চ' যাতে আপুনি ক'ভিডৰ চক্কৰত বেলেগ বেমাৰত নপৰে। চ' সেইটো কাৰণে অলপ ফিটনেছ এনেকৈ মেইনটেইন কৰি থাকিলে ভাল আৰু। A few moments later. চ' আজ খানা তেৰা ভাই বনায়েগা, কাৰণ আজি কুক মই। চ' আজি বনাম মাটন, মানে খাচী মাংস। চ' একদম চিম্পুলকৈ আজি মাটন বনাম, খাচী মাংস বহুত দিনৰ পিছত। সদায় খাব নালাগে, ভাল নহয়। চ' আপোনালোকক দেখাম একদম চিম্পুলকৈ মজাকৈ একদম কেনেকৈ বনাব লাগে, তেনেহ'লে চাই থাকিব শেষৰলৈকে। আৰু প্লিজ লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে নতুনকৈ চাই আছে। চ' কেৰাহী গৰম হৈ গ'ল, ইয়াত দিম এতিয়া তেল। চ' ইনগ্ৰিডিয়েণ্টছ এফালে হৈছে আলু, এফালে হৈছে 2টা পিঁয়াজ, এফালে হৈছে জিঞ্জাৰ গাৰ্লিক, এফালে হৈছে গৰম মছলা, আৰু এফালে হৈছে মাংস। চ' এতিয়া টিপটপ বনাব লাগে, খাব লাগে, আৰু আপোনালোকে কি চাই থাকিব লাগে, চাই থাকক। চ' বৰ্তমান তেলটো হৈ গৈছে গৰম, ইয়াত দিম জিঞ্জাৰ গাৰ্লিক, তাৰপিছত দিম গৰম মছলা। চ' বহুতে এইটো পাছতো দিয়ে, বাট মই তেলতে দি দিওঁ, তেতিয়া টেষ্টটো মজা আহে। ইয়াৰ পিছত দিম পিঁয়াজ, চ' অলপমান জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ আন্দাজ মতে, আৰু অলপ মিট মছলা। এতিয়া লৰাওক। চ' অলপমান হালধি, নিমখ স্বাদ অনুসাৰ, আকৌ লৰাও। চ' মাংস চাংস আনিলে আজিকালি ঘৰত ময়ে বনাওঁ। আপোনালোকৰ ঘৰত কোনে বনায় কমেণ্ট কৰি জনাবচোন, আৰু আপোনালোকে কোনে কোনে বনাই ভাল পায় কমেণ্টছত জনাব। চ' এতিয়া মজাকৈ মাংসটো দি দিয়ক, এতিয়া মজাকৈ লৰাই দিয়ক। চ' অলমষ্ট এতিয়া তেলটো ওলাইছে মাংসটোৰ পৰা। চ' একদম তেলটো ওলোৱালৈকে ভাজিব, আৰু তাৰপিছত যেতিয়া তেলটো ওলাই যাব ধুনীয়াকৈ পানী দি দিব, আৰু ঢাকনা মাৰি এঘণ্টামান থৈ দিব, ধুনীয়াকৈ সিজি যায়। চ' জাষ্ট ডিনাৰ চিনাৰ কৰি আহিলোঁ ওপৰলৈ, আৰু আজি ভিডিঅ'টো ইমানটোৱে আছিলে। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ৰেচিপিটো এবাৰ ট্ৰাই কৰিব। একদম চিম্পলি আপোনালোকক দেখাই দিলোঁ। চ' টিল দেন কিপ ৱাচিং মাই ভ্লগছ, বাই বাই।